হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ এছএছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষাবোৰ পষ্টপন কৰিলে। প্ৰথমতে যিহেতু মেথমেটিক্সৰ পৰীক্ষাটো লিক হৈছিলে, তাৰ বাবে মেথমেটিক্সৰ পৰীক্ষাটো পষ্টপন কৰিছিলে আৰু মেথমেটিক্সৰ পৰীক্ষাটো 24 মাৰ্চ অৰ্থাৎ আজি হ'বলগীয়া আছিল। এতিয়া আকৌ নতুনকৈ জাননী আহিছে যে এছএছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষাবোৰো পষ্টপন কৰা হ'ল। যিহেতু তোমালোকৰ বাকী পৰীক্ষাবোৰো পষ্টপন কৰিলে, এতিয়া কথাটো হ'ল যে তোমালোকৰ বাকী পৰীক্ষাবোৰ পুনৰ পাতিব নে তোমালোকক এছএছ ছেকেণ্ড ইয়াৰত প্ৰমোচন দি দিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক সকলোখিনি কথা জনাই দিম আৰু নটিফিকেশ্যনখিনি দেখুৱাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। যেহেতু তোমালোকৰ বাকী পৰীক্ষাবোৰো পষ্টপন কৰিলে, এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ মনত এটাই প্ৰশ্ন যে পৰীক্ষা পুনৰ পাতিব নেকি, যদি পাতে কেতিয়া পাতিব, আৰু বহুতেই মোক সুধি আছে যে এছএছ ছেকেণ্ড ইয়াৰত প্ৰমোচন দি দিব নেকি উইদাউট এক্সাম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পোনপ্ৰথমতে নটিফিকেশ্যনখন চাই লোৱা। নটিফিকেশ্যনখনত কি কৈছে মই তোমালোকক বুজাই আছো। দি এক্সামিনেশ্যন অফ মেথমেটিক্স সাবজেক্ট অফ দ্য এছএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2025 was postponed by notification nong SF second SS first year instruction 2025-02 dated 20/03/2025 on the basis of the reports received regarding alleged leakage of question paper. ইয়াত কৈছে যে SS first year or mathematics or পৰীক্ষাৰ question paper খন যোৱা 20 তাৰিখত লিকেজ হোৱাৰ সন্দেহ আছিল। All inspector of schools and principals of lead colleges had received back the sealed package of question papers of mathematics. On the basis of instruction issued by the board and from their reports, it is seen that some of the institutions have opened the sealed package of question paper on 20/03/2025, whereas the examination was scheduled to be held in the second session of 21/03/2025. ইয়াত কৈছে যে সকলোখিনি স্কুল, কলেজ বা ইনষ্টিটিউচনত চিল্ড পেকেটে আছিলে কুৱেশ্যন পেপাৰখন, কিন্তু কিছুমান ইনষ্টিটিউচনত অপেন কৰিছিলে। কিছুমান ইনষ্টিটিউচনত 20 তাৰিখত অপেন কৰিছিলে আৰু মেথমেটিক্সৰ পৰীক্ষাটো আছিলে 21 তাৰিখত। Keeping in the view of the above, it is presumed that leakages of question papers in the rest of the examination cannot be ruled out, as all the question papers of remaining subjects are in the custody of each institution of Assam where examination is being held. তো ইয়াত কৈছে যে উপৰোক্ত বোৰৰ প্ৰতি লক্ষ্য ৰাখি অনুমান কৰা হয় যে বাকী পৰীক্ষাত প্ৰশ্ন কাকত লিক হোৱাটো অস্বীকাৰ কৰিব নোৱাৰি, আৰু যিহেতু বাকী থকা বিষয়বোৰৰ সকলো প্ৰশ্ন কাকত অসমৰ প্ৰতিটো প্ৰতিষ্ঠানৰ জিম্মাত আছে য'ত পৰীক্ষা অনুষ্ঠিত হৈ আছে। Therefore, it is decided that examination of the remaining subjects of SS first year examination 2025 as scheduled from 24/03/2025 to 29/03/2025 are hereby cancelled. তো সেই কাৰণে SS ফাৰ্ষ্ট ইয়াৰৰ 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ হ'বলগীয়া বাকী পৰীক্ষাবোৰো কেঞ্চেল কৰা হৈছে। The further course of action will be intimated to all concerned in accordance with the decision to be taken in the board meeting to be held on 24/03/2025. তো ইয়াত কৈছে যে বাকী পৰীক্ষাবোৰ কেতিয়া পাতিব এতিয়ালৈকে ডিচিছন হোৱা নাই আৰু 24 মাৰ্চ অৰ্থাৎ আজিৰ দিনটোত বৰ্ডত মিটিং বহি পেলাই ঘোষণা কৰিব যে কেতিয়া বাকী পৰীক্ষাবোৰ পাতিব। ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা যে কিছুমান নিউজ চেনেলতো দি দিছিল এছএছ প্ৰথম বাৰ্ষিকৰ বাকী থকা সকলো পৰীক্ষা বাতিল। 24 পৰা 29 মাৰ্চলৈ সকলো পৰীক্ষা বাতিল। বহু শিক্ষানুষ্ঠানে পৰীক্ষাৰ পূৰ্বে খুলিছিল প্ৰশ্ন কাকতৰ পেকেট। 24 মাৰ্চত অনুষ্ঠিত হ'ব স্কুল শিক্ষা বৰ্ডৰ বৈঠক। এই বৈঠকতে গ্ৰহণ কৰা হ'ব পৰৱৰ্তী সিদ্ধান্ত।